কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। হয়, আজি আমি কোকৰাঝাৰ থানাত আছো, যেটো ছোৱালীটো বিয়া আনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা, যেটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়, এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ, এজনটো ক্লাছ 9ত এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছো আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। হয়, আজি আমি কোকৰাঝাৰ থানাত আছো, যেটো ছোৱালীটো বিয়া আনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা, যেটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়, এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ, এজনটো ক্লাছ 9ত এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছো আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। হয়, আজি আমি কোকৰাঝাৰ থানাত আছো, যেটো ছোৱালীটো বিয়া আনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা, যেটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়, এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ, এজনটো ক্লাছ 9ত এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছো আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। হয়, আজি আমি কোকৰাঝাৰ থানাত আছো, যেটো ছোৱালীটো বিয়া আনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা, যেটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়, এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ, এজনটো ক্লাছ 9ত এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছো আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। আমি মহিলাবিলাকে কন্ডেম কৰিছো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছো। হয়, আজি আমি কোকৰাঝাৰ থানাত আছো, যেটো ছোৱালীটো বিয়া আনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা, যেটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়, এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ, এজনটো ক্লাছ 9ত এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছো আৰু বহুত বেয়া হৈছে এইটো।
যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। হয়, আজি আমি কোকৰাঝাৰ থানাত আছোঁ, যিটো ছোৱালীটো বিয়া অনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা। যিটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়। এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ। এজনটো ক্লাছ 9ত, এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছোঁ আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। হয়, আজি আমি কোকৰাঝাৰ থানাত আছোঁ, যিটো ছোৱালীটো বিয়া অনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা। যিটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়। এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ। এজনটো ক্লাছ 9ত, এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছোঁ আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। হয়, আজি আমি কোকৰাঝাৰ থানাত আছোঁ, যিটো ছোৱালীটো বিয়া অনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা। যিটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়। এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ। এজনটো ক্লাছ 9ত, এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছোঁ আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। হয়, আজি আমি কোকৰাঝাৰ থানাত আছোঁ, যিটো ছোৱালীটো বিয়া অনা হৈছিলে তুলসী বিলৰ গাঁৱৰ পৰা। যিটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয়। এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ। এজনটো ক্লাছ 9ত, এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছোঁ আৰু বহুত বেয়া হৈছে এইটো। যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰিছোঁ। হয়, আজি আমি কোকৰাঝাৰ থানাত আছোঁ, যিটো ছোৱালীটো বিয়া অনা হৈছিলে
তুলসী বিলৰ গাঁৱৰ পৰা যিটো আজি ৰাতিৰ ঘটনাটো শুনি বহুত বেয়া লাগিছে আৰু এই ছোৱালীবিলাক মানে মাইনৰ ছোৱালী হয় এজনটো 16 বছৰ আৰু এজনটো 13 বছৰ এজনটো ক্লাছ 9ত এজনটো ক্লাছ 10ত পঢ়া বুলি শুনিছোঁ আৰু বহুত বেয়া হৈছে এইটো যোনে কালপ্ৰিট তেওঁলোকক মানে ধৰিব পৰা নাই আমি মহিলাবিলাকে কণ্ডেম কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা যাতে এই এই ছোৱালী দুজনে ন্যায় পায় আৰু যোনে কালপ্ৰিট ইহঁতক ধৰি যাতে থানাত ৰাখে আৰু উচিত শাস্তি দিয়ে সেইটোৱে আমি বিচাৰিছোঁ।